তো হেল্ল' গাইজ, আকৌ আহিছে আপোনাৰ মৃদুল দাই এটা নতুন ভিডিঅ' লৈ। চ' মই মৃদুল স্বাগতম জনাইছোঁ আপোনালোকক মৃদুল দাবা চেনেলটো। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? চবৰে খবৰ বাৰু ভালনে? কিনকিনীয়া বৰষুণতে দেহা টিকিলে ভাল লাগিব। এতিয়া ভাল লগা সময় নাই গাইজ, বহুত বেয়াকৈ বৰষুণ দি আছে, ঘৰৰ পৰা ওলাব পৰা নাই। চ' এই বৰষুণ বতৰত মই আপোনালোকৰ এটা ধুনীয়া বস্তু কৈ আছোঁ যে এই বৰষুণ বতৰত কোনোবা ক'ৰবাত ওলাব পাৰে কি নোৱাৰে গম নাপাওঁ, কিন্তু যদি ওচৰে পাজৰে পানী হৈছে লাঙি জাল পাতি দিয়ক, ধুনীয়া মাছ খাব পাৰিব, লোকেল মাছ। এতিয়া আমাৰ ঘৰৰ পিছফালেও মানে এইবিলাক সকলোখিনি মাটি আছে, অকল মাটি আছে, চবখিনি মাটি। এই যি 2 দিন 3 দিন বৰষুণ দিলে বৰষুণত গোটেই পানী ভৰ্তি হৈ গ'ল। আপোনালোকে চাব পাৰে পৰিৱেশ, এইবিলাক বনৰীয়া হাঁহ তাতে উৰি আছে, বাকী এইখিনি ইটাৰ ভিতৰত চব মানে ডুব গ'ল। একদম মানে এই দখলালৈকে পানী হৈছে, আৰু বাকী এইবিলাক চব পানী হৈছে। বাকী আপোনালোকেতো গমেই পায় আমাৰ গুৱাহাটীখন বৰষুণ দিলে গোৱা হৈ যায়, গুৱাহাটী হৈ যায়, গুৱাহাটীৰ পৰা গুৱাহাটী হৈ যায়। চবফালে মানে পানীয়ে পানী, আধাবাৰীত পানী চাবনে, জামবাৰীত পানী চাবনে, আৰু কি আছিল আপোনালোকৰ মানে মালিগাঁৱত পানী চাব, মানে চবতে মানে এভৰিৱেৰ মানে পানী পানী পানী, অনলি পানী। য'ত গাড়ীবিলাকে য'ত ঘূৰিব যায় সেইবিলাক আধা ৰাস্তাতে বাজি ল'ব লগা হৈছে। কিন্তু আমাৰ এতিয়া গাঁৱলীয়া পৰিৱেশত সেনেকুৱা পানী নহয়। পথাৰ যিহেতু পথাৰবিলাক থাকে, নদীবিলাক থাকে, খালবিলাক থাকে, তাতে পানীখিনি জমা হৈ যায়। বাইদেৱে ক'ব লগা এইখিনি আছিল যে যোৱাকালি যেতিয়া গধূলি সময় আমাৰ মামা মানে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া কৈছে যে এনাউন্স কৰিছে যে স্কুল কলেজ মহাবিদ্যালয় সকলোখিনি বন্ধ থাকিব বৰষুণৰ কাৰণে, তেতিয়া বহুত ভাল লাগিছে যে এইটো এটা ভাল ডিচিজন। কিন্তু তাৰে সেইখিনি ডিচিজনটো দিয়াৰ আগতে মোৰ এটা মাইণ্ডত এটা কথা আহিছিল যে 3 দিন কাঢ়া ৰ'দ দিয়াৰ পিছত, মানে বহুত গৰম দিয়াৰ পিছতো এনেকৈ চৰকাৰৰ ফালৰ পৰা বন্ধ আহে বা এনেকৈ বৰষুণ দিলে বন্ধ আহে। চ' আৰু সেই বন্ধটো দিয়াৰ এনাউন্স কৰাৰ পিছদিনাই মানে ৰ'দটো নোহোৱা হৈ যায় বা বৰষুণটো শেষ হৈ যায়। চ' এইবাৰো ভাবিছোঁ সেনেকুৱাই কিবা এটা হ'ব। চ' ভাবাৰ পিছতে যেতিয়া গধূলি দিলে ৰাতিলৈকে বৰষুণ নাই, বৰষুণ একদম শেষ। তাৰে পিছত ভাবিছোঁ যে আৰু আজি বন্ধ দিলে অহাকালিৰ পৰা বা সোমবাৰৰ পৰা আৰু কলেজ খুলিবই। কিন্তু তাৰ পিছত ৰাতিপুৱা যেতিয়া একেবাৰে বৰষুণ নাই, ভাবিলোঁ বজাৰ কৰিব গুচি যাওঁ, বজাৰলৈকে অলপ সামগ্ৰী লাগে, আজি শনিবাৰ উপৰালিৰ বজাৰ, তাতে যাব ওলাইছিলোঁ। বাট যাব ওলাওঁতে মানে বতাহ অলপ দিলে, বতাহ দিয়াৰ পিছত আৰু বৰষুণ আৰম্ভই কৰিছোঁ, যাবই নাপালোঁ, সেনেকৈ মানে ৰৈ যাব লগা হ'ল। বাকী মই নিজৰ গাড়ীখন ওলাব পৰা নাই। মানে কি হ'ল, গাড়ীখন ওলোৱাৰ কথা, চোতালখনত আমাৰ মানে প্লাষ্টাৰ কৰা নাই, যিহেতু আমাৰ অলপ মাটি ফিল আপ কৰিব লগা আছে, মাটি ফিল আপ কৰিব লগা হয়। চোতালখনত প্লাষ্টাৰ কৰা নাই, আৰু প্লাষ্টাৰ ৰঙা মাটি পেলাই আছে, ৰঙা মাটিবিলাক বিৰাট পিছল হয়। এই গাড়ীখন আপোনাৰ চাওকচোন হাল বোৱাৰ দৰে হৈ আছে। এই চোতালখন এইবিলাক আৰু সেইবিলাক সেনেকৈ গোটেই হাল বোৱাৰ দৰে হৈ আছে। য' এইখিনি কিবা এটা মানে সেই কৰিব লাগিব। যোৱাকালি কিবা কৰাৰ আগতে মানে মই ইটা চিটা পাৰি দিলোঁ। তাৰ বাহিৰে তেনেকৈ পৰীক্ষা দিবৰ কাৰণে ওলাই গ'লোঁ। কালি আৰু আমাৰ মিৰ্জাখন অলপ ডুবি আছে, ছোৱালী স্কুলত সেইখিনি ডুবি আছে, তাৰপিছত বিজয়নগৰখনো ডুবি আছে, আৰু 6 গাঁৱতো দলঙে ভাঙি গৈছে। তাৰপিছত জৰাবাদখনো গোটাই পানী, গোটাই বলেৰো এখন ডুবি আছে, বাকী গাড়ীবিলাক জাম হৈ আছে। বাকী গুৱাহাটীখনত কোনোবাই নাও চলাই আছে, কোনোবাই কিবা চলাই আছে, মানে সেনেকুৱা অৱস্থা। এতিয়া কিমান দূৰ, এতিয়া গুৱাহাটীৰ পানীখিনি সোনকালে শেষ হৈ যাব, বাকী আমাৰ পথাৰৰ পানীখিনি ৰৈ যাব। বাকী বানপানী সোনকালে আহি আছে গাইছ। আপোনালোকে লাঙি জাল, জাতি জাল যি পায় লৈ কিনে দাউৰি থাকক পথাৰৰ ফালে, মাছ ধৰি লওক, লোকেল মাছ খাওক, আনন্দ খাওক। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ফেচবুকত ফ'ল' কৰিব, আৰু আগত কেনেকুৱা ভিডিঅ' চাব লাগে আপোনাক বিচাৰি মোৰ পৰা কমেণ্ট কৰিব। তেতিয়ালৈকে বাই বাই, লাভ ইউ অল। বৰষুণ দিছে, ছাতি লৈ ঘূৰিব দেই।